হয় নেকি অকমান চাই দিয়া কিয়নো আজি আমাৰ বন্ধু মনজিতৰ বিয়া তো এতিয়া যাম আৰু বিয়া খাবলৈ ইয়া দেখিছেনে হাতত মেহেন্দি চেহেন্দি লগাই লৈছোঁ আৰু অলপ বিয়া বিয়া ফিলিংছ আহিব কিন্তু ভাল লগাব নাজানো মেহেন্দি হ'লেও লগাইছোঁ আৰু কিবা এটা গতিকে ব'লক এতিয়া আমি বিয়া খাবলৈ ৰেডি হওঁ ঘৰৰ পৰা ওলাই আহিলোঁ কিন্তু আহোঁতে ভিডিঅ' নবনালোঁ কাৰণ আমাৰ গাঁৱৰ ৰাস্তাটো বিৰাটেই বেয়া দাদাই আধা ৰাস্তালৈকে থৈ দিলেহি আৰু মোক এতিয়া মই ৰৈ আছোঁ আমাৰ বোৱাৰী কবিতালৈ কবিতা আহিব আৰু যাম তো আমাৰ বাইদেউ আহি পালে আৰু এতিয়া তাই স্কুটি চলাব আৰু মই উঠিম আৰু যাম আহি বিয়া ঘৰ পালোহি আৰু সেয়া আমাৰ মনজিত আজি দৰা সাজত পুৰা ব্যস্ত আলহী সোধাত লাজে লাজে সুধিছে আৰু মডেলিং চালো এই আমাৰ দৰাটোৰ লগত কৰিছে এতিয়া লাজ কৰি লাভ নাই আৰু মনজিত এইবিলাক চাই দে এবাৰ তো এতিয়া বিয়া ঘৰৰ মেইন পৰ্ব খানাটো চাওক পুৰা দেশী খানা এইফালে আমাৰ ৰাইজে একদম জুতি লোৱাত ব্যস্ত সময়ে নাই ৰ'বৰ কাৰণে কাৰো ইয়াৰ পাছতে লগ পালোঁ আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মহাশয়কেইজনক ফটো উঠাই আছোঁ ভাবিছিলে কিন্তু বনাই আছিলোঁ ভিডিঅ' গমেই নাপায় চ' ইমানেই আছিল আৰু আজিৰ ব্লগটো জানো পাইছেনে নাই পোৱা আপোনালোকে কমেণ্ট কৰিব চ' বাই বাই নেক্সট টাইম আকৌ লগ পাম